মনে প্ৰাণে কাজিৰঙাক ভাল পোৱা এগৰাকী বিদেশী পৰ্যটক। সৰ্বশৰীৰত কাজিৰঙাৰ ছবি অংকন কৰি কাজিৰঙাক বুকুৰ মাজত সাৱটি ৰাখিব বিচৰা ছুইডেনৰ মাটিয়াছ বাফেল নামৰ পৰ্যটকগৰাকী ইতিমধ্যে ছবাৰকৈ আহিছে কাজিৰঙালৈ। কিন্তু 2020 বৰ্ষত কাজিৰঙাত থকা অৱস্থাতেই সৃষ্টি হোৱা কোভিড পৰিস্থিতিৰ বাবে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল বিদেশী পৰ্যটকগৰাকী। কোভিডৰ বাবে ভাৰতৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বিভীষিকাৰ মাজত কাজিৰঙাত আবদ্ধ হৈ পৰিছিল মাটিয়াছ বাফেল। একাধিকবাৰ বিমান যাত্ৰাৰ সুযোগ হেৰুৱাই আৰ্থিকভাৱে জুৰুলা হৈ পৰা বিদেশী পৰ্যটকগৰাকীক সহৃদয়তা আগবঢ়ালে কাজিৰঙাৰ বহুজনে। অৱশেষত টুৰিষ্ট গাইড বিতুপন কলঙৰ আৰ্থিক সহযোগিতাত স্বদেশত উপস্থিত হোৱা মাটিয়াছৰ কেইবাগৰাকীও সতীৰ্থই কোভিডৰ প্ৰাণ হেৰুৱালে নিজ দেশত। 1997 চনত মাটিয়াছৰ মাতৃয়ে তেওঁক দিয়া এখন কিতাপত কাজিৰঙাৰ বিষয়ে অৱগত হোৱাত প্ৰথমবাৰ আহিয়েই প্ৰেমত পৰিল কাজিৰঙাৰ। কাজিৰঙাৰ গড়, হাতী, মহ, হৰিণাকে ধৰি প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণৰ বাবে ঢপলিয়াই আহে কাজিৰঙালৈ। সমান্তৰালকৈ কাজিৰঙাৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে নিজৰ পিঠিত টেটু অংকন কৰি লৈ ফুৰিছে কাজিৰঙাৰ গড়ক। Yes, the park was closing down, so I was one of the last tourists to leave the park before they closed down due to COVID. But I mean, the whole world was closing down, so I wasn't really upset. I just said to myself, I'm gonna be back. Well, and now here I am. Not really. My friend Bitupan, he helped me out. It was not too bad. The little more problems to leave India itself, but I managed to find a flight ticket like 3 hours before the lockdown started, so I was sort of lucky. Otherwise I would have been stuck until the European Union started evacuating their citizens, so I was sort of lucky. You have much? Yes, I have a bond with this place, I think, because I started, my mother gave me a book in 1979 about Indian wildlife, and one of the places featured was Kaziranga. So I decided to come and visit the park when I was a grown man. And it's very beautiful, it's peaceful, it's green, it's full of life, it's unforgiving. I mean, it has everything that you could ask for if you're a wildlife lover. I mean, the population of tiger is increasing, the rhino population is stable, and also one good thing is that it has a little less tourists than the other wildlife parks in those popular places in central India and Rajasthan, so that's why I can keep coming back all the time. Now my 5th or 6th maybe. Many times. I lost count. It's the beginning too. Yes. I think you will again come to Kaziranga. Of course, I will. My last visit. Yes. This morning I went to Baguri range, so it was sort of rewarding sightings. Nothing special, but still it's Kaziranga, so it's very beautiful. Some rhino mother and calf, small things, buffaloes. But I guess it's just another day in Kaziranga, but when you come back you see new things all the time, so that's why I mean, Kaziranga is sort of timeless, doesn't really matter. It's the season changes, but it's still very beautiful. How many days you will stay here? How many days you will stay here? I will stay for 7 days this time. You are from? Stockholm, Sweden. Your good name, sir? Matthias. যোৱা বছৰ নহয়, যেতিয়া কোভিডৰ সময় হৈছিলে, আমাৰ ইয়াত যেতিয়া জনতা কাৰ্ফিউ দিছিলে, সেইটো সময়ত তেওঁ তাৰ দুদিনৰ আগত আহি পাইছিলেহি, আৰু তাৰ প্ৰায় এমাহ দিন ইয়াত কাজিৰঙাত
আবদ্ধ হৈ থাকিবলগীয়া হৈছিলে ফ্লাইট কেঞ্চেল হৈ পৰিছিলে 3-4বাৰকৈ ফ্লাইট টিকেট কৰাৰ পিছতো ফ্লাইট চলা নাছিলে কেঞ্চেল হৈছিলে আৰু সেইটো সময়ত গোটেই কাজিৰঙাৰ বহুতখিনি লোকে তেওঁক সহায় সহযোগিতা আগবঢ়াইছিলে সাংবাদিক বন্ধুসকল আছিলে তাৰপিছত কহৰাৰ ব্যৱসায় সন্থা যিখন লোকে তেওঁলোকে চাহ পানী যোগান দিয়াৰ পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি তাৰপিছত ফ্লাইটৰ তেওঁ লাষ্টত ঘৰলৈ যাবলৈ ফ্লাইটৰ টিকেট কাৰণ কেঞ্চেল হৈ আছিলে কিন্তু পইচা ৰিফাণ্ড হোৱা নাছিলে লাষ্টত মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে মই হেল্প কৰিছিলোঁ ফ্লাইটৰ টিকেট দিবলৈ আৰু তেওঁ যোৱাৰ পিছত তেওঁ মোক বাৰে বাৰে মেইলত কোঅৰ্ডিনেট কৰিছিলে যে তেওঁ কাজিৰঙাত থকাৰ কাৰণে তেওঁ এইটো এটা আশীৰ্বাদ আছিলে কাৰণ তেওঁ কাজিৰঙাত হয়তো নথকা হ'লে তেওঁ হয়তো জীয়াই নাথাকিলেহেঁতেন কাৰণ তেওঁ তাত গৈ পেলাই পাইছেগৈ তেওঁৰ লগৰ যিখিনি আছিলে গোটেইখিনি ঢুকালে মানে কৰ্মৰত অৱস্থাত যিখিনি আছিলে লগৰ কলিগ তাৰপিছত তেওঁ ইয়াত কাজিৰঙাত থকাৰ কাৰণে তেওঁ জীৱন দান পোৱা নিচিনা হ'ল আৰু তেওঁ কাজিৰঙাৰ এইবাৰ সৈতে মোৰ লগত 3বাৰ হ'ল কাজিৰঙা তেওঁ কাজিৰঙাক ভাল পায় তেওঁ গোটেই সৰ্বশৰীৰত কাজিৰঙাক অংকন কৰি লৈছে আৰু কাজিৰঙাৰ এনেকুৱা প্ৰকৃতি বা তেওঁ ফটো লৈ পেলাই যিটো গৌৰৱ কৰে আৰু প্ৰতিখন ফটোৱে তেওঁ গোটেই সৰ্বশৰীৰত টেটু কৰি লয় আৰু এনেকুৱা নিদৰ্শন হয়তো নোলাব আৰু ইমান কাজিৰঙাক এজন বাহিৰৰ মানুহে বিদেশৰ মানুহে ভাল পোৱাটো মই আচৰিত হৈছোঁ This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.